আপুনি মানি ল'ব নোখোজিলেও মৰমবোৰ কোনোবাখিনিত আপোনাৰ দ্বাৰা উপেক্ষিত হ'লেও আপোনাৰ দাবীক প্ৰত্যাখ্যান কৰি মৰমবোৰৰ প্ৰত্যাখ্যানখিনিক আগুৱাই মই ক'ম, হয়, ভাল পাওঁ আপোনাক। গধুৰ হৈ থকা মোৰ আপুনিয়ে ভৰি থকা মনটোক অলপ পাতলাবলৈ মোৰ পেৰালাইচিছ হৈ পৰি থকা অনুভূতিৰ কথাবোৰ ক'লোৱেই যেনিবা। কিয় আপুনি বিৰক্তি পালে? আচ্ছা, মই এনে কি কাম কৰিলে আপুনি খুচ হ'ব? নিতৌ হোৱাটছআপৰ ষ্টেটাছত লিখিম নেকি আপোনাৰ বাবে প্ৰেমৰ কবিতা? নে ষ্টেটাছত লগাম হিন্দী চিনেমাৰ ৰোমান্টিক গান? এইবোৰ নকৰোঁ দিয়ক। ভাল পোৱাবোৰ জানো হোৱাটছআপৰ ষ্টেটাছৰ জৰিয়তে প্ৰকাশ কৰিব পাৰি? বাৰু, কেতিয়াবা লগ হ'ম। দামী ৰেষ্টুৰাঁত নহ'লেও সাধাৰণ চাহ দোকান এখনতে চাহ খাম। ৰাস্তাটো পাৰ হওঁতে ইজনে আনজনৰ হাতখন খামুচি মাৰি ধৰিম। বৰষুণ দিলে একেলগে ভিজিম। বাছ, লাভ ইজ বিউটিফুল। এতিয়া আপুনি কওক, মই এনে কি কাম কৰিলে আপুনি খুচ হ'ব?